হেল্ল' গাইজ হোৱাটছআপ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আমি আহি পালোঁ ডিমাপুৰত আহি আছোঁ আমি বিশেষ বস্তু এটা ল'বৰ কাৰণে কি বস্তু ল'ম ভিডিঅ'টো শেষলৈকে চাওক আহি পালোঁ আউটডোৰ ৱৰ্ল্ডত কি ল'ম আপোনালোকক দেখাম আউটডোৰ ৱৰ্ল্ডত ফিচিং অল কিটছ আপোনাৰ কেম্পিঙৰ অল কিটছ আৰু এয়াৰ গান বুট সকলো উপলব্ধ ইয়াত আমি আউটডোৰ ৱৰ্ল্ডত ফিচিঙৰ ৰড এডাল আৰু ৰীল ল'বৰ কাৰণে আহিছোঁ ৰেট কিমান সকলো জনাম আউটডোৰ ৱৰ্ল্ডত আপোনাৰ অনলাইন ফ্লিপকাৰ্ট আৰু এমেজনতো বহুত কমতে পোৱা যায় বস্তুবিলাক অনলাইনত আপোনাৰ যিটো বস্তু 200 টকা লিখা থাকিব ইয়াত 95-100ৰ ভিতৰত পাই যাব আপোনালোকে আৰু লগতে ডেলিভাৰী চাৰ্জ থাকে অনলাইনত আমি লোকানাৰ 8 ফিট ৰড এডাল ল'লোঁ সেইডালত প্ৰাইচ পৰিলে 1900 টকা ল'লে আৰু ডাইভাৰ ৰীল এটা ল'লোঁ সেইটোত ৰেট পৰিলে প্ৰায় 2200 টকা আৰু সৰু সুৰা ফিডাৰ পপ আপ এনেকুৱা কিছুমান ল'লোঁ ৰেট ভালে পাইছোঁ আপোনালোকে জনাব ৰেট কেনেকুৱা ইয়াত আপোনালোকে কিমানত লৈছে লোকানা ৰড 8 ফিট আৰু ডাইভাৰ ৰীল কিমানত ট্ৰেইন আহি পালে পুৱা 3:30 বজাত উঠি লওঁ 5 ঘণ্টা লেট আছিল চিট পাওঁ নাপাওঁ নাজানো জেনেৰেল কাটিলোঁ জেনেৰেল দবা এনেও দুটা থাকে ট্ৰেইনত উঠিলোঁ হয় কিন্তু বহিবলৈ চিটেই নাই ইমানেই ভিৰ দেখিছে নহয় মানুহবোৰ কেনেদৰে তলত পৰি আছে ইমান দূৰৰ পৰা আহি আমি ফল্ডিং চেয়াৰ এখন আৰু টুল এখন অনাত দুজনে বহিলোঁ এজনক ওপৰতে চিট এটা উলিয়াই দিলোঁ গুড মৰ্ণিং এভৰিৱান ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো মই অলপ টোপনি মাৰি লওঁ টুলতে বহি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই টেক কেয়াৰ নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি